হাই গাইজ, মোৰ অন্যতম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকক এখন বিশেষ ঠাইলৈ লৈ যাই আছোঁ। সেই ঠাইখনৰ নাম হৈছে ৰঙামাটি পাহাৰ। সুন্দৰ প্ৰকৃতিৰে ভৰা, কিন্তু আমি ৰঙামাটি পাহাৰক যোৱা ৰাস্তাটোৰে যাই থাকোঁতে আৰু এখন সুন্দৰ ঠাই পায়। সেই সুন্দৰ ঠাইখিনি হৈছে ৰাজাপুখুৰী। তো মই আপোনালোকক ৰাজাপুখুৰীখন দেখুৱাই দিওঁ আৰু তাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ ৰঙামাটি পাহাৰখন। তো আহক মোৰ লগত আপোনালোকে ৰঙামাটি পাহাৰখনৰ প্ৰাকৃতিক মনোমোহা দৃশ্যটো অলপমান এনজয় কৰক আৰু ৰাজাপুখুৰীৰ প্ৰাকৃতিক সৌন্দৰ্যটো অলপমান চাই লওক। আপোনালোকে দেখিছে ইয়াত এটা পুখুৰী দেখা পাইছে। আপোনালোকে এই পুখুৰীটো হৈছে ৰাজাপুখুৰী, মানে ৰাজাপুখুৰী বুলি কয় এই পুখুৰীটোক। আৰু এই পুখুৰীটোত প্ৰায় 100 বিঘামান মাটি আছে। পুখুৰীটো বহুত ডাঙৰ পুখুৰী। আপোনালোকে চাই লওকচোন, এয়া চাই লওক কিমান ডাঙৰ পুখুৰীটো। আৰু আপোনালোকে সৌ ঠাইখিনি দেখিছে, মানে এইখিনি ঠাইত আমাৰ বাসন্তী পূজা কৰা হয়। আৰু ইয়াত দুদিনমান আগতে থিয়েটাৰ আহিছিল, থিয়েটাৰ হৈ গ'ল। মই বাৰু আপোনালোকক থিয়েটাৰ দেখুৱাব নোৱাৰিলোঁ, কিন্তু মই আপোনালোকক বাসন্তী পূজাখন দেখুৱাই দিম, ৰাজাপুখুৰীত হোৱা বাসন্তী পূজাখন। তো এয়া অলপমান চাই লওকচোন ৰাজাপুখুৰীটো। মই এতিয়া আপোনালোকক ৰাজাপুখুৰীখন দেখুৱাই দিলোঁ আৰু মই আপোনালোকক এতিয়া লৈ যাই আছোঁ ৰঙামাটি পাহাৰখনত। তো ৰঙামাটি পাহাৰখন চাওক আৰু এনজয় কৰক মোৰ লগত আপোনালোকে। মই আপোনালোকতো ৰঙামাটিলৈ অহা ৰাস্তাটো অলপমান দেখুৱাই দিলোঁ, যে অহা ৰাস্তাটো আমি যিটো ৰাস্তাৰে আহি আছিলোঁ, ৰাস্তাটো কি সুন্দৰ হয়, প্ৰকৃতিৰে ভৰা ৰাস্তাটো। তো আমি আহি থাকোঁতে ৰঙামাটি স্কুলখন দেখিলোঁ। তো আপোনালোকক মই অলপমান ৰঙামাটি স্কুলখন দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো চাই লওক ৰঙামাটি স্কুল। তো গাইজ, এয়াই হৈছে ৰঙামাটি স্কুলখন, ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়। আৰু ৰঙামাটি বুলি কথা নেদেচোন, ইয়াত সকলোৱে পঢ়িব পাৰে। ভাল লাগে আৰু গাইজ জেগাখিনি ভাল লাগে। এয়া চাই লওক, স্কুলখনৰ ঘৰতে এডাল ফুল ডাঙৰ গছো আছে গাইজ। আৰু এয়াই হৈছে ৰঙামাটি মাধ্যমিক বিদ্যালয়খন। আমি এতিয়া অৱশেষত আহি পাই গ'লোঁ শ্ৰী শ্ৰী মা দুধকুঁৱৰীপীঠ মন্দিৰটো, মানে ৰঙামাটি পাহাৰখন আহি পালোঁ আমি। এই নৈৰাৰ পৰা আহি পালোঁ চাইকেল চলাই। আৰু এইটো হৈছে আমাৰ ফাৰ্ষ্ট গেট। ইয়াত দুটা গেট আছে, মানে আমি যিটোদি এতিয়া সোমাই যাম সেইটো হৈছে ফাৰ্ষ্ট গেট আৰু আনটো আছে ছেকেণ্ড গেট। মই আপোনালোক দুটা গেট দেখুৱাম। তো প্ৰথমতে আপোনালোকে গেটটো চাই লওক, ফাৰ্ষ্ট গেটটো। মই ৰঙামাটিৰ গেটেৰে মই পাহাৰলৈ সোমাওঁতে মই আৰু এটা ইয়াত মন্দিৰ দেখা পালোঁ, শনি মন্দিৰ। তো মই আপোনালোকক অলপমান শনি মন্দিৰটো দেখুৱাই দি আছোঁ। তো চাই লওক শনি মন্দিৰটো। তো গাইজ, এইটো হৈছে ৰঙামাটি আঞ্চলিক শনি মন্দিৰ আৰু এইটো স্থাপিত হৈছে 2014 চনত। চাই লওক অলপমান মন্দিৰটো। আপোনালোকক শনি মন্দিৰটো দেখুৱাই দিলোঁ আৰু মই এবাৰ ৰাঙামাটি গেটৰ পৰা সোমাই ৰাঙামাটি পাহাৰলৈ যোৱা ৰাস্তাটো অলপমান আপোনালোকক দেখুৱাই দি আছোঁ। যিটো পাহাৰৰ মানে ৰাস্তাটোৰ ওচৰে পাহাৰ আছে, প্ৰাকৃতিক সৌন্দৰ্যটো আপোনালোকে অলপমান অনুভৱ কৰক, যে ৰাঙামাটি পাহাৰলৈ অহা ৰাস্তাটো কিমান এটা সুন্দৰ। তো চাই লওক অলপমান ৰাস্তাটো।
এইখনত 4টা মন্দিৰ আছে। মই আপোনালোকক মন্দিৰ কেইটাৰ নামটো মই দেখুৱাই দি আছোঁ। তো ইয়াৰ চাইডত 1 নম্বৰত আছে শিৱ মন্দিৰ, 2 নম্বৰত আছে গণেশ মন্দিৰ, আৰু 3 নম্বৰত আছে হনুমান মন্দিৰ, আৰু 4 নম্বৰত আছে কালী মন্দিৰ। আৰু মই আপোনালোকক এই 4টা মন্দিৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু সমগ্ৰ পাহাৰখন মই আপোনালোকক দেখুৱাম। তো আহক আৰু এনজয় কৰক মোৰ লগত। এই মেইন মন্দিৰটোৰ গেটত সোমাই কি সুন্দৰ এটা পৰিৱেশ, চাই লওক আপোনালোকে পৰিৱেশটো। চাই লওক কি এটা সুন্দৰ পৰিৱেশ, ভাল লাগিছে পৰিৱেশটো থাকি কিনে। মানে ইয়াত যিটো পৰিষ্কাৰ পৰিচ্ছন্নতাটো ভাল লাগিছে, মানে চাই ভাল লাগিছে। আৰু এবাৰ মই আপোনালোকক মন্দিৰবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কিন্তু তাৰ আগতে মই আপোনালোকক দেখুৱাই দি আছোঁ এই ধুলনিখন আমাৰ নিখিল ভাই য'ত বহি আছে। মই অলপমান আপোনালোক ধূলি দেখুৱাই দিম কেনেকুৱা লাগে বাৰু ধুলনিত ধূলি মানে আৰু। তো চাই থাকক আপোনালোকে। গাইজ মই এতিয়া আপোনালোকক অলপমান ধূলি দেখুৱাই দি আছোঁ। ভাল লাগিছে ধূলিখিনি, কি সুন্দৰ চাই লওক অলপমান। গাইজ মই আপোনালোকক অলপমান ধূলি দেখুৱাই দিলোঁ, কিন্তু এই ধূলা জেগাখিনি আমাৰ কাৰণে নহয়। ইয়াত সৰু চলি আহিলে বাৰু ইয়াত খেলিব পাৰে। এই খেলা জেগাখিনিয়ে কিমান এটা সুন্দৰ প্ৰকৃতিৰে ভৰা চাফ চিকুণতা। মই আপোনালোকক অলপমান এই খেলা জেগাখিনি দেখুৱাই দি আছোঁ। তো চাই লওকচোন আপোনালোকে খেলা জেগাখিনি মানে কেনেকুৱা টাইপৰ। গাইজ মই আপোনালোকক সৰু ল'ৰা ছোৱালীয়ে খেলা ঠাইখিনি পদূলিতো দেখুৱাই দিলোঁ। আৰু মই এতিয়া আপোনালোকক অলপমান মন্দিৰবিলাক দেখুৱাই দিম, মানে পাহাৰখন অলপমান দেখুৱাই দিওঁ। আৰু ইয়াৰ অফিচটো ভঁৰাল ঘৰ মই আপোনালোকক এইবিলাক অলপমান দেখুৱাই দি আছোঁ। তো চাই লওক। তো গাইজ এইটো হৈছে আমাৰ ৰামাটিৰ এই পাহাৰখনৰ কাৰ্যালয়টো, ইয়াৰ অফিচটো এইটো। আৰু এইটো হৈছে আমাৰ ভঁৰাল ঘৰটো, আৰু এইটো হৈছে কাৰ্যালয়। তো গাইজ এইটো হৈছে মেইন মন্দিৰটো, আৰু এইটো মন্দিৰৰ নাম হৈছে শ্ৰী শ্ৰী দুধগৌৰী মন্দিৰ। তো আপোনালোকক মই কৈছিলোঁ আৰু 4টা মন্দিৰ আছে বুলি তাত লিখাই, মানে মুঠ এনেই 5টা, এইটো এতিয়া 5টা আৰু 4টা আছে পাহাৰৰ ওপৰত। মই আপোনালোকক সেই 4টা দেখুৱাই দি আছোঁ। তো কিন্তু আপোনালোকে অলপমান এই মেইন মন্দিৰটো অলপমান চাই লওক। এইটোৱে হৈছে মেইন মন্দিৰটো। তো গাইজ মই আপোনালোকক মেইন মন্দিৰটো দেখুৱাই দিলোঁ। আৰু এতিয়া মই আপোনালোকক সেই 4টা মন্দিৰ দেখুৱাই দিম। কালী মন্দিৰ, হনুমান মন্দিৰ, এনেকৈ মই আপোনালোকক 4টা মন্দিৰ দেখুৱাই আছোঁ। আৰু এই চেৰিটোৰে এতিয়া মই উঠি যাই আছোঁ ওপৰলৈ। কিবা এটা মন্দিৰ আছে, কোনটো মন্দিৰ বা আছে এই 4টাৰ। তো চাই থাককচোন আপোনালোকে মোৰ লগত। মই ওপৰলৈ আহি পাই গ'লোঁ এটা মন্দিৰ। মন্দিৰটো হৈছে আমাৰ দেখুৱাই আছোঁ। এই মন্দিৰটো হৈছে আমাৰ গণেশ মন্দিৰ। আৰু ইয়াত 4টা মন্দিৰ আছে বুলি, মানে মুঠ 5টা আছিল বুলি মই কৈছিলোঁ। তো মই আপোনালোকক শ্ৰী শ্ৰী মা দুধগৌৰী মন্দিৰটো দেখুৱাই দিলোঁ, আৰু মই আপোনালোকক দেখুৱাই দিলোঁ গণেশ মন্দিৰটো। এইবাৰ মই আপোনালোকক বাকী কেইটা মন্দিৰ দেখুৱাই আছোঁ। মই আপোনালোকক দেখুৱাই দিলোঁ গণেশ মন্দিৰটো, শ্ৰী শ্ৰী মা দুধগৌৰী মন্দিৰ, আৰু এইটো হৈছে আমাৰ মহাদেৱ মন্দিৰ। আৰু আপোনালোকে এই জেগাখিনি অলপমান ভিউ পইণ্টটো চাই লওক। মই আপোনালোকক অলপমান ইয়াত ভিউ পইণ্টটো দেখুৱাই দি আছোঁ। পাহাৰৰ ওপৰৰ পৰা কিমান সুন্দৰ ভিউ পইণ্ট হয়। তো চাই লওক আপোনালোকে, চাই লওক কিমান সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত। শৃংখলতা এটা হৈছে, আকৌ হাই হুলুমি নাই। তো চাই লওক আপোনালোকে অলপমান ভিউ পইণ্ট। এতিয়া আপোনালোকক অলপমান হনুমান মন্দিৰটো দেখুৱাই দিওঁ। তো আপোনালোকে অলপমান চাই লওক হনুমান মন্দিৰটো।
চ' গাইজ মই আপোনালোকক ৰামাটি পাহাৰখন ভালকৈ দেখুৱাই দিলোঁ, মানে সম্পূৰ্ণ পাহাৰখন আপোনালোকক মই দেখুৱাই দিলোঁ। আৰু ইয়াত থকা মই আপোনালোকক 4টা মন্দিৰো দেখুৱাই দিলোঁ। তো মই আপোনালোকক কৈছিলোঁ যে এই পাহাৰখনত সোমাবলৈ 2টা গেট আছে, এটা হৈছে ফাৰ্ষ্ট গেট আৰু এটা হৈছে ছেকেণ্ড গেট। তো আপোনালোকক মই ফাৰ্ষ্ট গেটটো দেখুৱাই দিছিলোঁ আৰু মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ ছেকেণ্ড গেটটো। তো আহক আপোনালোকে মোৰ লগত ছেকেণ্ড গেটটো অলপ চাই লওক। তো গাইজ মই এতিয়া আপোনালোকক লাষ্ট গেটটো দেখুৱাই দি আছোঁ। ৰামাটি পাহাৰত সোমাই যোৱা লাষ্ট গেটটো, আপোনালোকে আমাৰ লাষ্ট গেটটো চাই লওক। মোৰ ৰামাটিৰ ব্লগটো মই ইয়াতে সমাপ্ত কৰিলোঁ। আৰু যদি আপোনালোকৰ মোৰ ব্লগটো ভাল লাগিছে তো তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মই আপোনালোকক নিউ ব্লগত দেখা দি থাকিম। তো তেতিয়ালৈকে মোৰ ফালৰ পৰা আপোনালোকক বাই বাই, টাটা, চিউ।